সরকার গঠন করার আগত আমার ইচ্ছা কি আছিল আৰু আজি আমি কি পাবলৈ সক্ষম হৈছো এইখিনি কথা মই অলপ ক'ব বিচাৰিছো। যেতিয়া ইলেকশনটো হৈছিল আৰু ইলেকশন হোৱাৰ আগৰ সময়খিনিত আমাৰ বিটিয়াৰ অঞ্চলত কেনেকুৱা আছিল পৰিস্থিতি, আমি কোনটো পৰ্যায়লৈকে আগবাঢ়ি গৈছিলো, কি কি সমস্যাৰ আমি সন্মুখীন হৈ আছিলো, এইবোৰ কথা সকলোৱে জানে। ইয়াক মই অনুসিয়াই আকৌ দিবলগীয়া আছে বুলি মই অনুভৱ কৰা নাই বা নাভাবোঁ। তথাপিও এটা কথাটো অলপমান ক'বলৈ বাধ্যত পৰে, আমাৰ চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 4টা প্ৰতিশ্ৰুতি দিছিলোঁ। মেইনলি এই 4টা প্ৰতিশ্ৰুতিটো কিনো আছিল সেইটো জানিবলগীয়া আছে। য'ত নেকি বিটিচি অঞ্চলত জল পটকে আমি মুখামুখি হৈ আছিলে, এইটো হ'ল আমাৰ হিংসাৰ দ্বাৰাই আমি বিটিয়াৰত থকা সকলো জাতি জনগোষ্ঠী কিন্তু চেদেলি বিদেলি হৈ আছিলো। তাৰমানে আমি অশান্তিত ভুগি আছিলো। সেই অশান্তিটো আমি পাৰ্মানেণ্টলি কেনেকৈ আমাৰ অঞ্চলৰ পৰা দূৰ কৰিব পৰা যায়, কেনেকৈ আকৌ শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়, সেইটো আমি প্ৰথমত আমাৰ চিন্তাটো, আমাৰ শ্লোগানটো, আমাৰ এজেণ্ডাটো সেইটোৱে আছিল শান্তি প্ৰতিষ্ঠা কৰা। আৰু আজি বিটিচি অঞ্চলত থকা 23টা জাতি জনগোষ্ঠী, আমাৰ বিটিচিত 23টা কমিউনিটিজ আছে। কাৰণে ভাৰতীয় নাগৰিকে আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এজেণ্ডা, সেই এজেণ্ডাক ছাপোৰ্ট কৰাৰ কাৰণে আজি আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। অৰ্থাৎ যি সময়ত আমি ভাৰতীয় নাগৰিক হয়নে নহয় সন্দেহজনক হৈ আছিলোঁ আমাক নিজকে, ভাৰতৰ বিটিচিৰ বাহিৰত ভাৰতৰ সব ঠাইত শান্তি আছিল, কিন্তু অশান্তি আছিল মাত্ৰ আমাৰ বিটিচি অঞ্চলত। আজিৰ দিনত বিটিচিত আটাইতকৈ ভাৰতৰ ভিতৰত শান্তিৰ ঠাই, শান্তিৰ এটা কি কয় বাৰ্তা বিলাওঁতা অঞ্চল এনেকুৱা হৈ পৰিছে। সেইটো অকল ভাৰত নহয়, পৃথিৱীৰ বহুত কোনো মানুহবিলাকে আহি পেলাই সেইটো বা ক'বলৈ বাধ্যত পৰিছে। অৰ্থাৎ শান্তিটো আমি পাৰ্মানেণ্ট এটা চলুচন, অশান্তিৰ পৰা চলুচন কৰি পেলাই প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আমাৰ 2 নম্বৰ প্ৰতিশ্ৰুতিটো হৈছিল আমাৰ মাজত সমন্বয় কৰা, হাৰমনি কৰা, কেনেকৈ আমাৰ মাজত মানে ভাল ৰিলেশ্যনশ্বিপ আমি গঢ়িব পাৰোঁ। কিয়নো আমি যদি 1990s পৰা 90 চনৰ পৰা 2020 চনলৈকে যদি আমি 19 চনলৈকে যদি আমি ষ্টাডি কৰোঁ, এইখিনি সময়ত কিন্তু আমাৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাছিলে, ভাল বুজা পৰা নাছিলে, সমিল মিলেৰে আগবাঢ়িব পৰা এটা আমাৰ পৰিস্থিতি নাছিলে। এইটো সমন্বয় কৰাটো আমাৰ বহুত প্ৰয়োজন বুলি আমি অনুভৱ কৰিছিলোঁ। তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ UPPL দলে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, UG প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত নতুন এটা পলিটিকেল পাৰ্টি গঠন কৰিলে, যিটোৰ নামটো হ'ল ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল। ইয়াত কোনো জাতিৰ নাম লৈ পেলাই আমি পলিটিকেল পাৰ্টিটো গঠন কৰা নাই। আৰু আল্লাহৰ আশীৰ্বাদত আমি সমন্বয় কৰিব পাৰিছোঁ। আজি বহুত মুছলমান মেক্সিমাম ইছলামিক ভাইসকলে মেক্সিমামলি পাহাৰৰ কাষলৈকে থকা বড়ো গাঁওবোৰত আজি বাধা বান্ধি পেলাই, বাধা বুলি কয় ন, ঘৰ বান্ধি থকাটো, তেনেকৈ বান্ধি পেলাই মিস্ত্ৰী কাম কৰি আছে। মোৰ ঘৰতে 26জন মুছলমান মিস্ত্ৰী আছে চৰকাৰী কাম কৰা। তাৰমানে আমি সমন্বয় কৰিব পাৰিছোঁ। আগত মুছলমানে বড়োসকলৰ ওচৰত যাবলৈ সংকোচ হৈছিল, বড়োসকলো মুছলমান সকলৰ ওচৰত যাবলৈ মানে আৱেগিকভাৱে কিবা এটা চিন্তাধাৰা জন্মাইছিল। ৰাজবংশী তেনেকেই আমাৰ কি কয় আদিবাসীসকলৰ লগতো ভাল ৰিলেশ্যন নাছিল।
আজি কিন্তু কোনো এজন মুছলমানে ৰাতি 12টা 1টা 2টা 3টা 4টালৈকে ৰাতিপুৱালৈকে ঘোঁৰা পকা কৰাত সন্দেহ নোহোৱাকে কোনো এটা সংকোচ নথকাকে ঘোঁৰা পকা কৰিব পাৰিবলৈ সক্ষম হৈছে। তাৰমানে আমি সমন্বয় কৰিব পাৰিছো। 2 নম্বৰ আমাৰ সাকসেসফুল। আমাৰ উত্তৰটো চিধা। 3 নম্বৰটো হ'ল আমি ঐক্যতা কৰিব পাৰিছো। ইউনাইটেড হাউসৰ সদায় থাকো, যাৰ কাৰণে আমাক শত্ৰুৱে সুবিধা পায় এটেক কৰিবৰ কাৰণে। মই মানুহক কাটা কুটাৰ এটেকৰ কথা কোৱা নাই। পলিটিক্যালি আমাক এটেক কৰিব পাৰিছে, সোশ্যালি আমাক এটেক কৰিব পাৰিছে, এডুকেশনালি আমি ডেভেলপ হ'বলৈ সক্ষম হোৱা নাই, সামাজিকভাৱে মানে আমি আগবাঢ়িব পৰা নাই।